বিসমিল্লাহির রহমানির রহিম। প্রিয় দর্শক মণ্ডলী, আজি আলোচনা কৰিব বিচাৰিছোঁ হজৰত মুহাম্মদ সাল্লাল্লাহু আলাইহি সাল্লামে শত্ৰুৰ লগত কেনেকৈ ব্যৱহাৰ কৰিছিল। আশা কৰিছোঁ সকলোৱে আলোচনাখিনি গুৰুত্ব সহকাৰে শুনিব। প্ৰিয় দৰ্শক, মহানবী হজৰত মুহাম্মদ সাল্লাল্লাহু আলাইহি সাল্লাম সর্বকালের সর্বশ্রেষ্ঠ মহামানব হিসাবে পৃথিবীত আগমন করেছিল। তেখেতৰ জীবনের প্রতিটো কর্ম মানব জাতির বাবে অনুকরণীয় আর অনুসরণীয়। নবী করিম সাল্লাল্লাহু আলাইহি সাল্লামে জাতি, ধর্ম, বর্ণ, শত্রু মিত্র নির্বিশেষে সকলোৰে লগত নিঃসংগত আচরণ করেছিল। বর্তমান এক শ্রেণীর লোকে ইসলাম ধর্ম সংঘাত আর সহিংসতার ধর্ম বলে প্রচার করা দেখিবলৈ পোৱা যায়। অভিযোগ করে ইসলাম ধর্মের মুসলমানক সংঘাত আর সহিংস হবলৈ উৎসাহ প্রদান করে, অথচ শত্রুর লগত আচরণের ক্ষেত্ৰত নবী করিম সাল্লাল্লাহু আলাইহি সাল্লাম বিশ্ববাসীর বাবে উত্তম দৃষ্টান্ত। তেওঁৰ বিশ্বাসৰ বাবে প্রচণ্ড প্ৰতিকূলতা আৰু নিৰ্যাতনৰ শিকাৰ হৈছিল। শত্ৰুসকলে তেখেতৰ বিৰুদ্ধে যুদ্ধৰ ঘোষণা কৰিছিল আৰু তেখেতক প্ৰাণে মৰাৰ চেষ্টাও কৰিছিল। কিন্তু ৰাসূলুল্লাহ সাল্লাল্লাহু আলাইহি সাল্লামে সিহঁতৰ শত্ৰুতাৰ উত্তৰ দয়া ও সৌন্দৰ্যৰ মাধ্যমত প্ৰদান কৰিছিল। সকলো সময়ত শত্ৰুসকলৰ বাবে প্ৰাৰ্থনা কৰিছিল। নবী করিম সাল্লাল্লাহু আলাইহি সাল্লামে কামনা কৰিছিল সিহঁতেও যাতে আল্লাহৰ দীক্ষা লাভ কৰিব পাৰে। শত্ৰু ক্ষতিগ্ৰস্ত বা অভিযুক্ত হওক এইটো কেতিয়াও কামনা কৰা নাছিল। তেখেতৰ লক্ষ্য আছিল ইহকাল আৰু পৰকাল উভয় জগতত ইছলামৰ মাধ্যমত সকলো মানুহৰ কল্যাণ সাধন কৰা। এবাৰ ৰাসূলুল্লাহ সাল্লাল্লাহু আলাইহি সাল্লামৰ সাহাবাসকল শত্ৰুসকলৰ দ্বাৰা ভীষণ ক্ষতিগ্ৰস্ত হোৱাত সাহাবাসকলে ৰাসূলুল্লাহ সাল্লাল্লাহু আলাইহি সাল্লামৰ ওচৰত আবেদন জনালে, হে আল্লাহৰ ৰাসূল, মুশৰিকৰ বিৰুদ্ধে আল্লাহৰ ওচৰত দোয়া কৰক। কিন্তু ৰাসূলুল্লাহ সাল্লাল্লাহু আলাইহি সাল্লামে উত্তৰ দিলে, মই অভিশাপ দিয়াৰ বাবে অহা নাই, মই আহিছোঁ ক্ষমা প্ৰাৰ্থনাৰ বাবে। সহিহ মুছলিম, হাদিছ নং 2599। এবাৰ কিছু সাহাবা রাদিয়াল্লাহু তাআলা আনহুম রাসূলুল্লাহ সাল্লাল্লাহু আলাইহি সাল্লামৰ বিৰোধিতাকাৰী দাউস নামৰ এটা গোত্ৰৰ ধ্বংসৰ কামনা কৰি কৈছিল, আল্লাহ যাতে দাউস গোত্ৰক ধ্বংস কৰি দিয়ে। কিন্তু আল্লাহৰ ৰাসূল সাল্লাল্লাহু আলাইহি সাল্লামে দোয়া কৰিলে, হে আল্লাহ, দাউস গোত্ৰক হিদায়াতৰ পথ দেখাওক আৰু মোৰ ওচৰত লৈ আহক। সহিহ বুখাৰী, হাদিছ নং 4131। হুনাইনৰ যুদ্ধত সাহাবাসকলে ৰাসূলুল্লাহ সাল্লাল্লাহু আলাইহি সাল্লামৰ ওচৰত আবেদন জনালে, হে আল্লাহৰ ৰাসূল, শাকিব গোত্ৰৰ তীৰৰ আঘাতত আমাৰ শৰীৰ ভিন্ন ভিন্ন হৈ গৈছে, আপুনি তেওঁলোকৰ বাবে আল্লাহৰ ওচৰত দোয়া কৰক। কিন্তু আল্লাহৰ ৰাসূল সাল্লাল্লাহু আলাইহি সাল্লামে দোয়া কৰিলে, হে আল্লাহ, শাকিব গোত্ৰক হিদায়াত দান কৰক। তিৰমিজি শৰীফ, হাদিছ নং 3942। উহুদৰ যুদ্ধত শত্ৰুৰ আক্ৰমণত হুজুৰ সাল্লাল্লাহু আলাইহি সাল্লামে নিজেও আহত হৈছিল, শৰীৰৰ পৰা তেজ প্ৰবাহিত হৈছিল। এই অৱস্থাতো ৰাসূলুল্লাহ সাল্লাল্লাহু আলাইহি সাল্লামে দোয়া কৰি কৈছিল, হে মোৰ মালিক, আমাৰ মানুহবোৰক ক্ষমা কৰি দিয়ক, তেওঁলোকে নাজানে যে তেওঁলোকে কি কৰিছে। সহিহ ইবনে হিব্বান, হাদিছ নং 985। এই ঘটনাৰ পৰা প্ৰতীয়মান হয় যে নবী করিম সাল্লাল্লাহু আলাইহি সাল্লামে শত্ৰুসকলৰ বাবে আল্লাহৰ ওচৰত অকল ক্ষমাই প্ৰাৰ্থনা কৰা নাছিল, তেওঁলোকৰ বাবে কৈফিয়তো প্ৰকাশ কৰিছিল। ইছলামত যুদ্ধৰ উদ্দেশ্য এইটো নহয় যে মানুহক জোৰ কৰি মুছলমান বনাব লাগিব। ইছলামত যুদ্ধৰ উদ্দেশ্য ন্যায় বিচাৰ আৰু মানুহৰ অধিকাৰ প্ৰতিষ্ঠা কৰা। ৰাসূলুল্লাহ সাল্লাল্লাহু আলাইহি সাল্লামে সকলো যুদ্ধত এটা সুনিৰ্দিষ্ট নীতি অনুসৰণ কৰি চলিছিল। যুদ্ধৰ সময়ত কোনো নাৰী, শিশু, ধৰ্মীয় পাদ্ৰী, পুৰুষে, শ্ৰমিক, যুদ্ধৰ পৰা বিৰত থকা সাধাৰণ মানুহ আৰু আত্মসমৰ্পণ কৰা সৈনিকসকলক হত্যা কৰাত তেখেতৰ কঠোৰ নিৰ্দেশনা আছিল।
ইয়াৰ উপৰিও হুজুৰ সাল্লাল্লাহু আলাইহি সাল্লামে অন্য ধৰ্মৰ গীৰ্জা মন্দিৰ বা সা সম্পত্তি ধ্বংস কৰিবলৈ নিষেধ আৰোপ কৰিছে। যুদ্ধৰ সময়ত কোনো দুৰ্ঘটনা ক্ৰমেও যাতে কোনো প্ৰাণী সম্পদ ধ্বংস নহয় তাৰ বাবে কঠোৰ নিৰ্দেশনা জাৰি কৰিছে। যুদ্ধ বা শান্তিকালীন কোনো সময়তে যাতে আনক জোৰ কৰি মুছলমান বনোৱা নহয় তাৰ বাবে আদেশ প্ৰদান কৰিছে। আচলতে ইছলামৰ ইতিহাস হৈছে দয়া, ক্ষমা আৰু মুক্তি। ৰাসূলুল্লাহ সাল্লাল্লাহু আলাইহি সাল্লাম দীৰ্ঘ 13টা বছৰ মক্কাত শান্তিপূৰ্ণভাৱে ইছলাম প্ৰচাৰ কৰিছিল। হুজুৰ সাল্লাল্লাহু আলাইহি সাল্লামে মদিনালৈ তেতিয়াই হিজৰত কৰে যেতিয়া পৰিস্থিতি সম্পূৰ্ণ প্ৰতিকূল হৈ পৰিছিল। ইয়াৰ পিছত ক্ৰমাগত 10 বছৰ মদিনাত মুছলমানসকল মক্কাৰ আক্ৰমণ প্ৰতিহত কৰি একতা আৰু বিশ্বাসৰ ফলত ইছলাম প্ৰচাৰ কৰি থাকে। মক্কা বিজয়ৰ পিছত ৰাসূলুল্লাহ সাল্লাল্লাহু আলাইহি সাল্লাম সেই সকল শত্ৰুৰ ওপৰত ক্ষমতাৰ অধিকাৰী হয় যিসকলে দীৰ্ঘ 23 বছৰ পৰ্যন্ত বিভিন্নভাৱে হুজুৰ সাল্লাল্লাহু আলাইহি সাল্লামক কষ্ট দি আহিছিল। বন্ধু আৰু পৰিবাৰৰ সদস্যক হত্যা কৰিছিল। ৰাসূলুল্লাহ সাল্লাল্লাহু আলাইহি সাল্লামে ইচ্ছা কৰিলে তাৰ প্ৰতিশোধ ল'ব পাৰিলেহেঁতেন, কিন্তু হুজুৰ সাল্লাল্লাহু আলাইহি সাল্লামে সকলোৰে বাবে সাধাৰণ ক্ষমা ঘোষণা কৰিলে। তাৰিখে দিমাশ্ক মক্কা বিজয়ৰ দিনা কোনো প্ৰকাৰৰ প্ৰতিশোধ নোলোৱাকৈ ৰাসূলুল্লাহ সাল্লাল্লাহু আলাইহি সাল্লামে শত্ৰুসকলক মুক্ত কৰি দিলে। এইটোৱে শত্ৰুৰ লগত হুজুৰ সাল্লাল্লাহু আলাইহি সাল্লামৰ আৰু ইছলামৰ ব্যৱহাৰৰ